ভৰাইছোঁ ইয়াৰ জেগাটা কি খুৱাং খুৱাং কিবা হয় দেখোন তাত পেট্ৰল পাম্পত তেল ভৰাইছোঁ ইণ্ডিয়ান অইলৰ তেল ভৰোৱাৰ পাছত আমি 1 কিলোমিটাৰমান যোৱাৰ পাছত আমাৰ বাইকে মানে মিছ মাৰিব ধৰিছে বাইক পূৰা গৰম ছিগনেল মাৰিছে তেনেকুৱা আমি ঘূৰি আহিছোঁ ঘূৰি অহাৰ পাছত সিহঁতে প্ৰথম তেল ওলাই দিছে তেল ওলাই দিয়াৰ পাছত মিস্ত্ৰী মাতিবলৈ ক'লোঁ সিহঁতে মিস্ত্ৰী মাতিবলৈ এৰি কেনে ক'ৰবাত তেল দিবলৈ মানুহ এজন আৰু এজন মাতি আনিছে তই সেই মাতি অনাজনৰ মই এতিয়া কৈছোঁ তই তেল দিবলৈ মানুহ মাতিছ নে তই বাইক ঠিক কৰিব মানুহ মাতিছ সেইটো বোলে তেল দিবলৈ মোক ঠিক কৰিলে কি তেল দিবলৈহে মানুহ মাতিছিলে তেনেকৈ কৈছে তো সেনেকৈ কোৱাৰ পাছত আমি সিহঁতক কৈছোঁ তাৰপৰা ইয়াত খোৱাং থানালৈ ফোন কৰিলোঁ খোৱাং থানাৰ পৰা ফোন কৰাৰ পাছত খোৱাং থানা পুলিচ আহিলে খোৱাং থানা পুলিচ আহি কিনে ইয়াৰ চেক কৰিবলৈ টেষ্ট কৰিব কাৰণে তেল নিছে তো সেইটো কাৰণে আমি বৰ্তমান আমাৰ বাইক টোটেলটো বেয়া হৈ আছে আমি বাইকখন সিহঁতক জমা দি দিছোঁ আমাক বাইক মুঠতে ঠিক কৰি দিয়ক সিমানে আৰু একো ডিচিশ্যন দিয়া নাই মালিকে বৰ্তমানলৈকে একো ডিচিশ্যন দিয়া নাই আৰক্ষীয়ে কি কৈছে আৰক্ষীয়ে তোমালোকে মিলাই লোৱা ইয়াতে আৰু মেইন কথা তেওঁলোকক বনাই দিব কৈছে তেওঁলোকক ঠিক কৰি দিব কৈছে তেওঁলোকে মালিককো খবৰ কৰিব কৈছে সেয়া মুঠতে বনাই মেলি আমাক কি হৈছিলে এই চেমে হৈছিলে 3টা বাইক আমাৰ বাইকটো বেয়া হ'ল বেয়া হৈ গ'ল কিমানখন বাইক আছিলে মুঠতে 7খন এতিয়া কি কৈছে মালিকে কি কৈছে এতিয়া যে একো ডিচিশ্যন লোৱা নাই তেল ভৰোৱাৰ পিছতে হৈ গ'ল তেল ভৰোৱা পুলিচে হৈ গ'ল